মই এজন অন্ধ মানুহ। মোৰ আধাৰ কাৰ্ড নাই। ফিংগাৰপ্ৰিণ্ট ঠিকেই বহে, কিন্তু চকুৰ মণিটো বিচাৰি নোপোৱাৰ বাবে মই আধাৰ কাৰ্ড পোৱা নাই। আৰু আধাৰ কাৰ্ড নোপোৱাৰ বাবে মই চাউলৰ কাৰ্ড পোৱা নাই। এইদৰেই বিধায়ক অখিল গগৈক এগৰাকী জ্যেষ্ঠ অসহায় ব্যক্তিয়ে জনাইছে আবেদন। ছাৰ, মোক কিবা এটা কৰি দিয়ক। যেনে তেনে কৰি মোক কিবা এটা কৰি দিয়ক। চাওক তাৰ সবিশেষ। মই এজন জন্ম মানুহ। গতিকে আধাৰ কাৰ্ডটো মোৰ চবেই হৈছে এইবিলাক দিনত চকু মণিটো দিছে। এতিয়া মণিটোতো মই কিনা বস্তু নহয়। সেইটো হয়। এইটো মই কিবা এটা স্পেচিয়েল কৰাই আছো আপোনাক দেই। মই কোনো আপুনি দিবলগীয়া দিয়া নাই আৰু নিদিবলগীয়া দিছে। সেইটো কথা মই বাৰম্বাৰ ক'ব লাগিব। আৰু এটা কথা হ'ল কি, মই তাৰমানে আৰু অকণ এইবোৰ চৰকাৰ যেন নাপায় সেইটো। চাউলৰ কাৰ্ড নাই নেকি? মোৰ চাউলৰ কাৰ্ড নাই। চাউলৰ কাৰ্ড নাই? এতিয়া কৈ দিবা সঁচা কথা দেই। যদি নাই, মই আপোনাক চাউলৰ কাৰ্ডটো দিয়াই দিম পটককৈ। আপুনি এখন আবেদন কৰিলে আপোনাৰ নামত আছে। চাউলৰ কাৰ্ডটো বেলেগ ক'ৰবাত সোমাই আছে নেকি আপোনাৰ? আধাৰ কাৰ্ড নোহোৱাৰ কাৰণে আধাৰ লিংক নহ'লে হৈ আছে। অভিনৱ কোন আছে চাওঁ? হয়, তেখেতৰ কাৰণে মোলৈ এখন স্পেচিয়েল আপুনি এখন এপ্লিকেশ্যন কৰাই দিয়ক ৰেচন কাৰ্ডৰ কাৰণে। তেখেতৰ সেই হেৰিটো আধাৰ কাৰ্ডটো নোহোৱাৰ কাৰণে ৰেচন কাৰ্ডটো নাই। মই কৰাই দিম, স্পেচিয়েলি কিবা এটা কৰাই দিম। আপুনি মোক আজিয়ে দিব পাৰিলে ঠিক আছে দেই। আধাৰটো নাই নেকি? মই এজন জন্ম নহয়। গতিকে আধাৰ কাৰ্ডটো মোৰ চবেই হৈছে এইবিলাক দিনত চকু মণিটো দিছে। এতিয়া মণিটোতো মই কিনা বস্তু নহয়। সেইটো হয়। এইটো মই কিবা এটা স্পেচিয়েল কৰাই আছো আপোনাক দেই। মই কোনো